এজন মুছলিম ল'ৰাই সেন্দুৰ বিকাত লৈ এজনী মাইকী মানুহে কৈছে, তই কি সেন্দুৰৰ মূল্য বুজি পাৱ নেকি? মাইকীজনীক কৈছোঁ, তই বুজি পাৱ নেকি সেন্দুৰৰ মূল্য? এতিয়া তোক সুধিছোঁ মই, তই সেন্দুৰৰ মূল্য কিমান বুজি পাৱ? তই যদি সেন্দুৰৰ মূল্য বুজি পালি হ'লে, তেতিয়াহ'লে সেই মাইকীজনীক তই এনেকৈ প্ৰশ্ন নকৰিলি হ'লে। আচলতে সেই মানুহজনীয়ে সেন্দুৰৰ মূল্য বুজি পায়। আৰু হিন্দু ধৰ্মত সেন্দুৰৰ মূল্যটো বহুত ওপৰৰ, মানে বহুত ডাঙৰে সেন্দুৰৰ মূল্য, গম পালি? সেইবাবে সেই মাইকী মানুহজনীয়ে সেই মিয়াটোৰ পৰা সেন্দুৰ নল'লে আৰু তাৰ দোকান চোকান উঠাই পঠিয়াই দিলে সেই কামাখ্যা মন্দিৰৰ চৌহদৰ পৰা। আৰু এটা কথা তই জাননে নাজান? হিন্দু ধৰ্মৰ মন্দিৰৰ চৌহদত মিয়া মানুহে দোকান দিব লাগে নেলাগে তই নাজান নেকি? কোনোবা এটা হিন্দু মানুহে মিয়া মানুহৰ মছজিদৰ চৌহদত গৈ দোকান দিয়ে নেকি? তই কথাষাৰ কবিচোন যদি দম আছে তোৰ। আমি হিন্দুবিলাকে যে এনেকুৱা বেয়া বেয়া কৰ্মবিলাক কৰিবলৈ আগবাঢ়ি নাযাওঁ, সেই মিয়া সোপাই এনেকুৱা বেয়া বেয়া কৰ্মবিলাক কৰিবলৈ কিয় আগবাঢ়ি যায়? সেইটো তই পাৰিলে কবিচোন। আচলতে তই হিন্দু নে তই মুছলমান? যদি তই হিন্দু হয়, তোক কৈছোঁ মই, তই হৈছ এজনী বনৰী। RD নাম্বাৰ 1 বুলি ক'লোঁ তোক মই, তাতকৈ আৰু বেছি নকওঁ, গম পালি? বনৰী চালা।